আলহামদুলিল্লাহ আলহামদুলিল্লাহিল্লাযী কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযীনা ইসতাফা আম্মা বা'দ। আল্লাহ তাআলার শুকরিয়া, মহান আল্লাহ পাক রব্বুল আলামিন। তো আৰবী মাহৰ প্ৰথম মাহ হৈছে মুহৰৰমৰ মাহ। এতিয়া মুহৰৰমৰ মাহ চলি আছে আৰু এই মুহৰৰমৰ মাহত এনেকুৱা এটা দিন আল্লাহ পাক ৰব্বুল আলামিনে ৰাখিছে, যিটো দিনৰ নাম আছে আউমে আশুৰাৰ দিন 10 মুহৰৰম। এইটো দিনৰ নাম হৈছে আউমে আশুৰাৰ দিন। এই আউমে আশুৰাৰ দিনত বহুত আল্লাহ পাক ৰব্বুল আলামিনে ফজিলত ৰাখিছে আৰু মৰ্যাদাবান ৰাখিছে আৰু সন্মানিত দিন বুলি কৈছে। আৰু মুহৰৰমৰ মাহ হৈছে তৌবাহৰ মাহ। আল্লাহ তাআলাই সকলো তৌবা হৈছে আল্লাহ তাআলাই মাফ কৰি দিয়ে। আমি সকলোৱে জানো যে মুহৰৰমৰ মাহ আউমে আশুৰাৰ দিন 10 মুহৰৰম কাৰবালা হুছেইনৰ যি শ্বহীদ হৈছিলে সেইটোৱে জানো। কিন্তু আল্লাহ পাক ৰব্বুল আলামিনে পৃথিৱীৰ যিমান ইতিহাস আছে সেই ইতিহাস আল্লাহ তাআলাই 10 মুহৰৰম আউমে আশুৰাৰ দিনত জড়িত আছে। অনেক ইতিহাস জড়িত আছে। তো হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এদিনাখন উমাৰক কৈছিলে, এই উমাৰ, আউমে আশুৰাৰ দিনত 10 মুহৰৰমৰ দিনাই কি কৰিবা? ৰোজা ৰাখিবা, দুটা ৰোজা ৰাখিবা। উমাৰ ৰাদিয়াল্লাহু আনহুৱে কৈছিলে, হে দোনো জাহানৰ বাদশাহ ৰহমাতুল লিল আলামিন, আউমে আশুৰাৰ দিনত ৰোজা ৰাখিলে কি পাম? দোনো জাহানৰ বাদশাহ ৰহমাতুল লিল আলামিনে কৈছিলে, হে উমাৰ, যিজন ব্যক্তিয়ে আউমে আশুৰাৰ দিন 10 মুহৰৰমৰ দিনত যদি কোনোবাই ৰোজা ৰাখে, নফল ইবাদত কৰে, তেতিয়াহ'লে সেইজন ব্যক্তিৰ আগৰ আৰু পিছৰ যিমান গুনাহ আছে সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। ইমান মৰ্যাদাবান আল্লাহ পাক ৰব্বুল আলামিনে আউমে আশুৰাৰ দিন 10 মুহৰৰমৰ দিনত ৰাখিছে আৰু ৰোজাৰ বদলত ৰাখিছে। আৰু কৈছিলে, ৰহমাতুল লিল আলামিনে কৈছিলে, হে উমাৰ, তুমি কি কৰিবা? এতিম বাচ্চা, মিসকিন বাচ্চা আউমে আশুৰাৰ দিন 10 মুহৰৰমৰ দিনাই কি কৰিবা? সেই এতিম বাচ্চাৰ উচিত যি মূল মোবাৰক আছে তোমাৰ হাতখন ৰাখি দিবা। উমাৰে কৈছিলে, হে দোনো জাহানৰ বাদশাহ ৰহমাতুল লিল আলামিন, মই হাতখন এতিম বাচ্চা, মিসকিন বাচ্চাৰ যদি ৰাখি দিওঁ, মূৰটোত ৰাখি দিওঁ, তেতিয়াহ'লে কি হ'ব? কি পাম? তেতিয়াই ৰহমাতুল লিল আলামিনে কৈছিলে, হে উমাৰ, তুমি যে সেই মিসকিন বাচ্চা 10 মুহৰৰম আশুৰাৰ দিনাই তুমি কি কৰিছিলা? হাতখন ৰাখিছিলা, হাতখন ৰাখিবা। তেতিয়াহ'লে সেই মিসকিন বাচ্চাটোৰ, এতিম বাচ্চাটোৰ যিমান চুৰি আছে, এডাল এডাল চুৰিৰ মৰ্যাদা আল্লাহ পাক ৰব্বুল আলামিনে আপোনাক দিব। কাক কৈছিলে? উমাৰক কৈছিলে। আৰু কৈছিলে, হে উমাৰ, কি কৰিবা? মিসকিন এতিম বাচ্চাৰ যদি বস্ত্ৰহীন, যদি তেহেঁতৰ কাপোৰ কানি দেখিবলৈ পোৱা নাযায়, আৰু এনেকুৱা কাপোৰ পিন্ধি আছে যি কাপোৰ ফটা চিঙা হয়, আৰু এনেকুৱা হৈছে যে সৰুৰ পৰাই সেই ল'ৰাটোক কি কৰিব পৰা নাই, কাপোৰ দিব পৰা নাই, কাপোৰ কানি নাই, তেতিয়াহ'লে সেইজন ব্যক্তিক 10 মুহৰৰম আউমে আশুৰাৰ দিনত যদি কোনোবাই যদি সেই এতিম বাচ্চাটোক এযোৰ কাপোৰ পিন্ধাই দিয়ে, আল্লাহ তাআলাই কৈছে, হে উমাৰ, যদি তুমি কাপোৰ পিন্ধাই দিয়া, তেতিয়াহ'লে তোমাক এই দুনিয়াৰ বুকুত যিমান দিন হায়াতে তৈয়বা আছিলে, 60-70 বছৰ যে আমাৰ জিন্দগী আছে, উমৰক কৈছিলে, কৈছিলে যদি তুমি কি কৰা কাপোৰ পিন্ধাই দিয়া
তেতিয়াহ'লে কোনোবাই যদি কাপোৰো পিন্ধাই দিয়ে তেতিয়াহ'লে সেইজন ব্যক্তিৰ কাৰণে কি হ'ব? অচি আল্লাহ তাআলাই তেহেঁতক যিমান দিন চলি থাকিব আল্লাহ তাআলাৰ যে সন্মানিত কাপোৰ আছে সেই কাপোৰ তাক সেই লেবাছ দান কৰিব। সুবহানাল্লাহ। যদি মিসকিন এতিম বাচ্চাক যদি কাপোৰ পিন্ধাই দিয়া হয় কোন দিনাই? 10 মুহররম আশুরার দিন। অনেক ইতিহাস আল্লাহ পাক রব্বুল আলামিনে জড়িত করে রাখিছে 10 মুহররম আউমে আশুরার দিনাই। আরশে আজিম আল্লাহ পাক রব্বুল আলামিনে 10 মুহররম আশুরার দিনাই সৃষ্টি করেছে, তৈয়ার করেছে। লৌহে মাহফুজ আল্লাহ পাক রব্বুল আলামিনে 10 মুহররম আউমে আশুরার দিনাই আল্লাহ তাআলা সৃষ্টি করেছে। যিনিকি আল্লাহ পাক রব্বুল আলামিনে যার আমি সন্তান হও আদম আলাইহিস সালাতু ওয়াস সালামক আল্লাহ পাক রব্বুল আলামিনে পেদাইশ করেছিল কি? 10 মুহররম আউমে আশুরার দিন। আর আল্লাহ তাআলা আদম আলাইহিস সালাতু ওয়াস সালামক কোন দিনাই জান্নাতত পৌঁছাই দিছিলে, জান্নাত দি দিছিলে আউমে আশুরা 10 মুহররমের দিনে। আর আদম আলাইহিস সালাতু ওয়াস সালামক জান্নাতৰ পৰা বহিষ্কাৰ কৰি পৃথিৱীলৈ ৰূপান্তৰিত কৰিছিলে কোন দিনাই? আউমে আশুরা 10 মুহররমের দিনে। কিন্তু আদম আলাইহিস সালাতু ওয়াস সালাম, হাওয়া আলাইহিস সালাতু ওয়াস সালামে 350 বছর আল্লাহ তাআলার ওচৰত ৰনাজাৰি কৰিছিলে, দোয়া কৰিছিলে। আৰু দোয়া কৰি 350 বছৰৰ পিছত আৰাফাৰ ময়দানত জবালে রহমত বুলি এটা ঠাই আছে, সেই ঠাইত আল্লাহ পাক রব্বুল আলামিনে আদম আলাইহিস সালাতু ওয়াস সালামৰ তওবা কবুল কৰিছিল। কোন দিনাই? 10 মুহররম আউমে আশুরার দিন আল্লাহ তাআলা কবুল করেছে। অনেক ইতিহাস। হযরত মুসা আলাইহিস সালাতু ওয়াস সালাম ফেরাউনে কি করেছিল? মারিবলৈ দিয়েছিলে। যিনিকি এটা নীলদরিয়া পাওয়া অবস্থাত আল্লাহ তাআলা সেই রাস্তা বনাই দিছিল কোন দিনা? 10 মুহররম আশুরার দিনাই। আৰু মুসা আলাইহিস সালাতু ওয়াস সালাম পাৰ হৈ গৈছিলে ফেৰাউনৰ লস্কৰবিলাকক সেই নীলদরিয়াৰ মাছ খাওয়াত ডুবাই মাৰিছিলে কোন দিনাই? 10 মুহররম আশুরার দিনাই। হযরত ইউনুস আলাইহিস সালাতু ওয়াস সালামে কি করেছিল? 40 দিন মাছৰ ভিতৰত আছিলে, দুনিয়া দেখা পোৱা নাছিলে। কিন্তু এনেকুৱা তওবা কৰিছিলে যি তওবাৰ বিনিময়ত আল্লাহ পাক ৰব্বুল আলামিনে 40 দিনৰ পিছত দুনিয়া দেখা পাইছিলে কোন দিনাই? 10 মুহররম আউমে আশুরার দিন। আল্লাহ তাআলা তওবা কবুল কৰি লৈছিল। হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামে অগ্নিকুণ্ডত পেলাই দিছিলে নমরুদ বাদশাহ, কিন্তু মুক্তি পাইছিলে কোন দিনাই? আউমে আশুরার দিনাই, 10 মুহররমের দিনাই। অনেক পৃথিবীত যিমান ইতিহাস জড়িত আছে, ঘটনাৱাৰী আছে, সকলো 10 মুহররম আউমে আশুরার দিনাই আছে। অকল কারবালা বুলি নহয়, এদিনাখন কি দোনো জাহানৰ বাদশাহ রহমাতুল লিল আলামিন টোপনি মাৰি আছিল। হুসেইন রাদিয়াল্লাহু আনহু নাতি, হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি হয়, সৰু বাচ্চা হয়। হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৰিছিলে? বুকু মোবাৰকত উঠি খেলি আছিলে। কেতিয়াবা কি কৰিছিলে? নিজৰ গালত চুমা দিছিলে, ওঠত চুমা দিছিলে, কপালত চুমা দিছিলে। দোনো জাহানৰ বাদশাহ রহমাতুল লিল আলামিন মানে হুসেইন রাদিয়াল্লাহু আনহু সৰু বাচ্চা আছিলে, খেল ধেমালি কৰি আছিলে। কিন্তু উম্মে সালমা রাদিয়াল্লাহু আনহাই কি কৰিছিলে? দেখা পাইছিলে। আৰু হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিন্তু মুখৰ দ্বাৰা হাঁহি আছিলে হুসেইন রাদিয়াল্লাহু আনহুৰ সন্মুখত, কিন্তু তেহেঁতৰ চকুৰ যি কোণা আছে সেই কোণাৰ দ্বাৰা পানী টপটপে জমিনত পৰিছিলে। উম্মে সালমা রাদিয়াল্লাহু আনহাই সুধিছিলে, হে দোনো জাহানৰ বাদশাহ রহমাতুল লিল আলামিন, তোমাৰ নাতি তোমাৰ লগত খেলি আছে, চুম্বন কৰি আছে, কিন্তু তুমি তোমাৰ চকুৰ মোবাৰকৰ পৰা টপটপে জমিনত পানী পৰিছে, ইয়াৰ কাৰণ কি? কাৰণ কি হ'ব পাৰে? দোনো জাহানৰ বাদশাহ রহমাতুল লিল আলামিনে কৈছিলে, হে উম্মে সালমা,
হযৰত জিবৰিল আলাইহিছ সালামে মোৰ হাতত এমুঠা বালি দি থৈ গৈছে, যি নেকি সেই বালি কৈছে কাৰবালা ময়দানৰ বালি হয়। হুছেইন ৰাদিয়াল্লাহু আনহু তাত কি হ'ব? শ্বহীদ হ'ব। সেইকাৰণে মোৰ কান্দোন আহিছে। মই হুছেইনক মই কেনেকৈ ক'ম, মোৰ নাতিক মই কেনেকৈ এই কথাখিনি বুজাম, তাকে মোৰ চিন্তা হৈ আছে। চাওক, দনু জাহানত বাৰিছা ৰহমাতুল লিল আলামিন অচি মুখৰ দ্বাৰা হাঁহি আছিলে, মিচিককে হাঁহি দি আছিলে, গম পাইছিলে, কিন্তু চকুৰ দ্বাৰাই তপ্তপে বৰষুণৰ পানী পৰা দিছিলে। আৰু সেই ময়দান ইমান কঠিন ময়দান আছিলে, য'ত হুছেইন ৰাদিয়াল্লাহু আনহু শ্বহীদ হৈছিলে, শ্বাহাদাত বৰণ হৈছিলে। তো আমাৰ মাজত আউনে আছুৰাৰ দিন আহিছে। সকলোৱে পাৰিলে ৰোজা ৰাখিব আৰু বেছি বেছি তাসবিহ তাহলিল কৰিব, আল্লাহৰ ওচৰত দোৱা কৰিব, যাতে আল্লাহ তাআলাই আমাৰ সকলোৰে জিন্দগীৰ সমস্ত গুনাহ এটা মাফ কৰে। যেহেতু তওবাহৰ মাহ হয়, যেহেতু আদম আলাইহিছ সালাম তওবা কবুল কৰিছিলে, ইউনুস আলাইহিছ সালাম তওবা কবুল কৰিছিলে, সকলো নবীৰে তওবা কবুল কৰিছিলে। আৰু আমিতো কমজোৰ উম্মত হওঁ, দনু জাহানত বাৰিছা ৰহমাতুল লিল আলামিনৰ আল্লাহ তাআলাই আমাৰো কি কৰিব? আমাৰ তওবা কবুল কৰিব। সেইকাৰণে বেছি বেছি আল্লাহৰ ওচৰত ৰনাজাৰি কৰা, দোৱা কৰা, আউনে আছুৰাৰ দিন 10 মুহৰ্ৰমৰ দিনাই।